বৰপেটাৰ গৰৈমাৰীত গাড়ী চালকৰ ৰূপত ডকাইতৰ লিংকমেন ৩ জুলাই দিনা বৰপেটাৰ গৰৈমাৰীৰ পৰা গুৱাহাটীলৈ অহা সাদেক আলী নামৰ ব্যৱসায়ীজনৰ 4,90,000 টকা লুটৰ মাষ্টাৰ মাইণ্ড ভাড়া কৰা গাড়ীৰ চালক আব্দুল আজিজ। গাড়ী চালকৰ স্বীকাৰোক্তিতেই প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য। ডকাইতে আমি গাড়ী লৈ আহি আছিলোঁ, তেতিয়া ৰাস্তাত ডকাইতে আহিছে আৰু আমাৰ ইনভেশ্যন দিয়া আছিল, সিহঁতে আহি ধৰিছে। ডকাইতৰ দলক সাদেক আলীৰ তথ্য যোগান ধৰিছিল আব্দুলে। গাড়ী চালক আব্দুলৰ তথ্যৰ আধাৰতেই গৰৈমাৰীৰ পৰা আন এখন গাড়ীত ডকাইতে পিছ লৈছিল সাদেক আলীক। ডকাইতৰ দলৰ কথামতেই কমলপুৰৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ চলনাৰে গাড়ী ৰখাইছিল আব্দুল আজিজে। তেনেতেই ডকাইতৰ গাড়ীয়ে আগচি ধৰিছিল সাদেক আলীৰ গাড়ীখন। দলে বলে মুখত কাপোৰ বান্ধি অহা 3জনীয়া ডকাইতে লুটি নিছিল 4,90,000 টকা। বৰপেটাৰ পৰা মই আহি আছিলোঁ, মই এখন গাড়ী ভাড়া কৰি লৈ আহিছিলোঁ। মোৰ লগত মোৰ ড্ৰাইভাৰটো আছিলে। ড্ৰাইভাৰটো ক'লে পেচাব কৰিম বুলি গাড়ীখন ছাইডত ৰখাই দিয়ে, বাওঁ ছাইডত। পিছে সেই ড্ৰাইভাৰটো যেতিয়া নামিলে, তাৰ লগে লগে পিছৰ পৰা এখন ইয়ন গাড়ী আহি পেলাই সন্মুখত ৰখাই দিলে। মোক সিহঁতৰ মুখত কলা মাউন্স আছিল দুটাৰ, আৰু এটা ৰুমাল দি বান্ধা আছিলে। মোক জলকীয়াৰ গুৰি চকুত মাৰিলে আৰু এজনে টুল বক্সত মোৰ পইচা আছিলে, পইচা কেইটা লৈ গ'ল। ডকাইতিৰ বলি হোৱাৰ পাছতেই কমলপুৰ আৰক্ষীৰ কাষ চাপিল ভুক্তভোগী সাদেক আলী। ব্যৱসায়ীজনে দাখিল কৰা এজাহাৰৰ পাছতেই সন্দেহবশতঃ ভাড়া গাড়ীৰ চালক আব্দুল আজিজক সোধা পোছাৰ বাবে ৰাখি থৈছিল কমলপুৰ আৰক্ষীয়ে। 3 দিন ধৰি চলা জেৰাত দোষ স্বীকাৰ কৰিলে আব্দুল আজিজে। আব্দুল আজিজৰ স্বীকাৰোক্তিৰ ভিত্তিতেই কমলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 3জনীয়া দলটোৰ কামাল উদ্দিন নামৰ ডকাইতটোক। লগতে জব্দ কৰিলে ডকাইতিত ব্যৱহৃত গাড়ীখনো। কিন্তু এতিয়াও পলাতক ৰফিক আৰু আন এক সহযোগী। বৰপেটা গৰৈমাৰীৰ পৰা গুৱাহাটীলৈ অহা বাটত গাড়ী চালক আব্দুল আজিজে যোগাযোগ ৰাখিছিল ডকাইতিৰ মাষ্টাৰ মাইণ্ড ৰফিকৰ সৈতে। আমাৰ লগত এটা ল'ৰা সুধিছিল ক'ত যাবা, তাক কৈছিল ৰফিক, গৰৈমাৰীতে। সম্প্ৰতি আব্দুল আজিজ আৰু কামাল উদ্দিনক জেৰা চলাই দলটোৰ পলাতক 2 সদস্যক জালত পেলাবলৈ অভিযান অব্যাহত ৰাখিছে কমলপুৰ আৰক্ষীয়ে। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, নিউজ 18 অসম নৰ্থ ইষ্ট।